শ্রদ্ধার আজিৰ এইখন সভা চলাই লৈ যোৱা 2 নং ডাকঘৰনগৰ শাখা সমিতিৰ সভাপতি ডাঙৰীয়া, মঞ্চত উপস্থিত সদৌ বিটিসি সংখ্যালঘু ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাংগঠনিক সম্পাদক আজিবুর রহমান ডাঙৰীয়া, উপস্থিত চিৰাং জিলা বিএমসিৰ প্ৰাক্তন সম্পাদক তথা চিৰাং জিলা বিএমসিৰ উপদেষ্টা শাহাবুদ্দিন আহমেদ ডাঙৰীয়া, মঞ্চত উপস্থিত চিৰাং জিলা বিএমসিৰ সাধাৰণ সম্পাদক ডাঙৰীয়া, উপসভাপতি ডাঙৰীয়া, সহসম্পাদক, সাংগঠনিক সম্পাদকে ধৰি জিলা বিএমসিৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা শ্ৰদ্ধাৰ সতীৰ্থ বন্ধুসকল, ওদালগুৰি আঞ্চলিক বিএমসিৰ শ্ৰদ্ধাৰ সভাপতি সম্পাদক প্ৰমুখ কৰ্মকৰ্তাসকল, ওদালগুৰি আঞ্চলিক বিএমসিৰ প্ৰাক্তন সভাপতি তথা ওদালগুৰি আঞ্চলিকৰ আজিৰ উপদেষ্টা ডাঙৰীয়া, আঞ্চলিকৰ অন্যান্য উপদেষ্টাসকল, শাখা সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ কৰ্মকৰ্তাসকল, মঞ্চত উপবিষ্ট এই অঞ্চলৰ মুৰব্বিয়ান সমাজ, বিশিষ্ট বয়োজ্যেষ্ঠ ব্যক্তিসকল, শ্ৰদ্ধাৰ সন্মুখত বহি থকা আমাৰ ভাই বন্ধুসকল, ইতিমধ্যে আপোনালোকে বিভিন্ন দিশত বিভিন্ন বক্তাৰ পৰা বিশদভাৱে সাংগঠনিকৰ পৰা আৰম্ভ কৰি এনআৰসি তথা সামাজিক বিভিন্ন সমস্যাৰ ওপৰত বিতংভাৱে আলোচনা বিলোচনা কৰি আপোনালোকৰ সন্মুখত বক্তব্য দাঙি ধৰিছে। তো ইতিমধ্যে দীর্ঘ সময় আলোচনা বিলোচনা হল, সময় বহু অতিবাহিত হল, নিশ্চিতভাৱে আমারও কিছু ভাগৰ অস্বস্তি আমার শ্রোতা দর্শকৰ অনুভৱ হৈছে, গতিকে বক্তব্য বেশি দীঘলীয়া করার ইচ্ছা তথা প্রবণতা নাই। আপোনালোকে দেখিছে তথা লক্ষ্য কৰিছে, আপোনালোকে দেখিছে তথা লক্ষ্য কৰিছে, আজি আমি অসমখনত গোটেই অসমত কি এক বাস্তৱ পৰিৱেশ পৰিস্থিতিৰ মাজত আমি দিন অতিবাহিত কৰিব লগা এক অৱস্থাৰ সৃষ্টি হৈছে। এই কথা অসমৰ কোনেও নবুজাকে কিন্তু আজিৰ দিনত থকা নাই। আমি সকলে সমস্যাবিলাক উপলব্ধি কৰি আছো, সমস্যা উপলব্ধি কৰিলেও আমি কিন্তু সমস্যাবিলাক কেনেকৈ সমাধানৰ ৰাস্তাত আগবাঢ়ি আহিব পৰা যায় এই বিষয়ত কিন্তু আমি গুৰুত্ব সহকাৰে আমাৰ ৰাইজ একত্ৰিতভাৱে আগবাঢ়ি অহা আমি দেখা নাই। আপোনালোকে সকলে জানে যে মানুহ একত্ৰিত হৈ পেলাই একত্ৰিত শক্তিৰ সহযোগত কোনো বিষয়ৰ ওপৰত কোনো অধিকাৰ সাব্যস্ত কৰিবলৈ একত্ৰিত হৈ পেলাই যেতিয়া মানুহ ঐক্যবদ্ধ হৈ এটা আন্দোলন গঢ়ি তোলে, এটা সমাজ গঢ়ি তোলে, এই সমাজৰ ঐক্যবদ্ধ প্ৰচেষ্টাটোকেই আমি সংঘবদ্ধ প্ৰচেষ্টাটোকেই আমি সংগঠন বুলি কোৱা দেখা যায়। আজি আমি কি বাস্তৱ পৰিৱেশত পৰিস্থিতিত ভুগি আছো, আজি আমাক কোনে তাত তুচ্ছ তাচ্ছিল্য কৰি আছে, আজি আমাৰ মাজত কিমান বিভাজনৰ সৃষ্টি হৈছে, এই বিষয়ত কিন্তু আমি আজিলৈকে সজাগ সচেতন হ'ব পৰা নাই। সেইদিনা আপোনালোকে টিভিৰ মিডিয়া এটা টক শ্ব'ত নিশ্চিতভাৱে দেখিছিল, মমিনুল আৱালৰ দৰে এজন ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ এজন নেতাই
ধৰ্মীয় সংখ্যালঘু মানুহ এজনক এইখন অসমত প্ৰব্ৰজিত বাংলা দেখি মুছলমান বুলি তুচ্ছ তাচ্ছিল্য কৰা আমি কিন্তু দেখিছো। তেওঁক বাৰে বাৰে কোশ্চিন কৰিছিল, সোধা হৈছিল বা এই মিডিয়াত অপমানজনক ভাৱে নানা প্ৰশ্ন অৱতাৰণা কৰা দেখা গৈছিল যে আপোনালোকে বাংলা দেখিও প্ৰব্ৰজিত বাংলা দেখি এই তুচ্ছ তাচ্ছিল্য কৰা ব্যক্তিজন আচলতে কোন আছিল? এই তুচ্ছ তাচ্ছিল্য কৰি বক্তব্য দাঙি ধৰা মানুহজন আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰে এজন মানুহ আছিল মমিনুল আৱাল ডাঙৰীয়া। এই টকশ্ব'ত কেনেকে তাক উত্তৰ দিছে মই ক'ব বিচৰা নাই, সেই বিষয়ত মই ক'ব যোৱা নাই, কিন্তু মমিনুল আৱালকো আমি কোৱাৰ প্ৰয়োজন আছিল যে এইখন অসমত, এইখন ভাৰত অবিভক্ত ভাৰতবৰ্ষত আমি তেতিয়াও আছিলো, আজিৰ দিনতো অবিভক্ত ভাৰতবৰ্ষত বসবাস কৰি আছো, জীয়াই আছো। আমি কোনো প্ৰব্ৰজিত মানুহ নহয়। এখন ভাৰতবৰ্ষত টাৱাৰ নাই, লাইভ হয় না। এখন অবিভক্ত ভাৰতবৰ্ষৰ এটা প্ৰদেশৰ পৰা আন এটা প্ৰদেশলৈ চৰকাৰী পৃষ্ঠপোষকতা প্ৰব্ৰজন হলে ইয়াক কেতিয়াও প্ৰব্ৰজনকাৰী বুলি কোৱা নহয়। আমি দ্ৰাবিড় গোষ্ঠী অসমীয়া, সেই টকশ্ব'ত তাক প্ৰত্যুত্তৰ দিব লাগিছিল যে আমি দ্ৰাবিড় গোষ্ঠী অসমীয়া, আমিও অতীজৰে পৰা এইখন ভাৰতবৰ্ষত বসবাস কৰি আহিছিলো, আজিও ভাৰতবৰ্ষতে যে বসবাস কৰি আছো। এইখন ভাৰতবৰ্ষ একালত আজিৰ স্বাধীন 15খন ৰাষ্ট্ৰৰ এখন সমষ্টি আছিল এইখন ভাৰতবৰ্ষ। এই ভাৰতবৰ্ষৰ পৰা 15খন ৰাষ্ট্ৰ স্বাধীনতা লাভ কৰিছে। ম্যানমাৰৰ পৰা আৰম্ভ কৰি ইৰাণ, আফগানিস্তান, মালয়েছিয়া, ইণ্ডোনেছিয়ালৈকে এইখন ভাৰতবৰ্ষৰ এটা সময়ত অংশ আছিল। আৰু তেতিয়া স্বাধীনতাৰ পূৰ্বৰ যি ভাৰতবৰ্ষ আছিল, সেই ভাৰতবৰ্ষৰ অবিভক্ত ভাৰতবৰ্ষৰ এই পূৰ্ববংগৰ পৰা ব্ৰিটিছসকলে চৰকাৰী পৃষ্ঠপোষকতা আমাৰ বংগমূলীয় মানুহখিনিক এইখন ঠাইলৈ লৈ আনি হাবি বননি জংঘল কাটি এই অঞ্চলত উৰ্বৰ সাৰুৱা মাটিত খেতি কৰাৰ কাৰণে, ফসল উৎপাদন কৰাৰ কাৰণে, এই অঞ্চলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ কাৰণে এই অঞ্চলত লৈ অহা হৈছিল। আমি তেতিয়াও ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ আছিলো, আজিও ভাৰতবৰ্ষৰ অবিচ্ছেদ্য অংগ। তেতিয়াও এইখন অবিভক্ত ভাৰতবৰ্ষৰ আছিলো, আজিও আমি ভাৰতবাসী, আমি অসমীয়া, দ্ৰাবিড় গোষ্ঠীও আমি অসমীয়া। কিন্তু আমাক পাকে প্ৰকাৰে আমাৰ মাজত বিভাজন ঘটাই আমাৰ মানুহৰ দ্বাৰাই আমাক তুচ্ছ তাচ্ছিল্য কৰোৱা হৈ আছে। আমি আজি বিভিন্ন ভাগত বিভক্ত হৈ আছো। আমাৰ তদানীন্তন সভাপতি, প্ৰতিষ্ঠাপক সভাপতি মইনুল হক ডাঙৰীয়াই যেতিয়া বিভিন্ন মেল মিটিঙত বক্তব্য দাঙি ধৰিছিল যে আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ হলে আমি সকলে একত্ৰিতভাৱে সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। আমি বিভিন্ন ভাগত বিভক্ত, চৰুৱা, উজানি, ভাটিয়া, গৰিয়া, দেখি ইত্যাদি বিভিন্ন ভাগত আমি বিভক্ত হৈ আছিলো। তেতিয়াৰ সময়ত তেওঁৰ বলিষ্ঠ কণ্ঠৰ বাবে সেই সময়ত উজানি, চৰুৱা, ভাটিয়া তথা বিভিন্ন বিভক্ত বিভাজিত অসমৰ সংখ্যালঘু সমাজ একত্ৰিত হোৱাত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আমি 2005 চনত ABM নামৰ এই ছাত্ৰ সংগঠন জন্ম দিয়াৰ আগতেই অসমত ধৰ্মীয় সংখ্যালঘু সমাজৰো সংগঠন নথকা বুলি ক'ব নোৱাৰি। কিন্তু সেই সময়ত অসমৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ সংগঠনখিনি বিভিন্ন ভাগত বিভক্ত হৈ গুৱাহাটীৰ MLA মিনিষ্টাৰসকলৰ পিছে পিছে দৌৰি ফুৰিছিল। ধৰ্মীয় সংখ্যালঘু সমাজৰ কথা তেখেতসকলৰ মনত নাছিল, পাহৰি গৈছিল। আৰু যাৰ ফলস্বৰূপতে আমি 1993 চনত এইখন অসমৰ উত্তৰাঞ্চলত আমাৰ বিভিন্ন জিলা বড়ো জনগোষ্ঠী উগ্ৰপন্থীৰ দ্বাৰা তেখেতসকলৰ স্বাভিমানত আগস্থান দি তেখেতসকলৰ অধিকাৰত সাব্যস্ত কৰাৰ কাৰণে আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যি অত্যাচাৰ
আগুৱাই লৈ আহিছিল সেই সময়ত মাত মাতাৰ কাৰণে কিন্তু অসমত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ কোনো এটা সংগঠনে আগবাঢ়ি অহা নাছিল। কাৰণ কেনেকৈ আগবাঢ়ি আহিব? সেই সময়ত আমি বিভক্ত, আমাৰ এই সংখ্যালঘু সংগঠন এটা সংগঠনে 7টা ভাগত বিভক্ত, কোনোবাই বিভিন্ন গোটৰ নামত বিভক্ত, এটা দলৰে বিভিন্ন গোট নামাকৰণ কৰি পেলাই বিভিন্ন ভাগত বিভক্ত হৈ পেলাই আমি সেই সময়ত MLA মিনিষ্টাৰৰ পিছে পিছে ঘূৰি ফুৰিছিল আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ সংগঠনসমূহে। যাৰ ফলশ্ৰুতিতে আমি উপায়বিহীন হৈ 2005 চনত ABMC নামৰ ছাত্ৰ সংগঠনটোৰ জন্ম দিব লগা হ'ল। ইতিমধ্যে 2003 চনত যেতিয়া BTC চুক্তিৰ জৰিয়তে এই অঞ্চলত এটা পৰিষদ গঠন কৰা হ'ল, তেতিয়া আমি ভাবিলো অসমৰ সেই সংগঠনসমূহে বোধহয় আমাৰ কথা কেতিয়াও নাভাবিব। একত্ৰিত অসমত থাকোঁতেই যেতিয়া আমাৰ কথা একো চিন্তা চৰ্চা কৰা নাছিল, গতিকে আমি যেতিয়া পৰিষদীয় অঞ্চলত কৰিলো নিশ্চিতভাৱে আমাৰ কথা সিহঁতে ভাবিবলৈ সময় নাথাকিব। সেই আমি 2005 চনত ABMC নামৰ ছাত্ৰ সংগঠনটো আমাৰ প্ৰতিষ্ঠাপকসকলে গঠন কৰিছিলে। আমি এই উৰ্বৰ যি আজিৰ হাৰুৱা মাটি 2005 চনৰ পৰা সংগঠন বুজি পোৱা নাছিল আমাৰ এই অঞ্চলৰ BTC অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু সমাজে। সংগঠন কি, সংগঠন কিয় কৰিব লাগে, আমাৰ এই অঞ্চলৰ পৰা তথা বিভিন্ন অঞ্চলৰ পৰা আমাৰ মানুহৰ ওপৰত আমাৰ মানুহে কিবা কৰিলে আমাৰ মানুহৰ হাঁহ মুৰ্গীৰ কাজিয়া হ'লেও এটা বিশেষ সম্প্ৰদায়ৰ অভিষেক গৈ মীমাংসা কৰি আনিব লাগিছিল। আৰু সেই উদ্যমী মানুহসকলে ভাবিছিল আমি এই লাঞ্ছিত বঞ্চিত শোষিত জনগোষ্ঠীটোক আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, আমি এই জনগোষ্ঠীটোৰ বিভিন্ন ক্ষেত্ৰখনত কেনেকৈ আমাৰ আগুৱাই লৈ যোৱা যায়, আমি আমাক কেনেকৈ ৰক্ষণাবেক্ষণ দিব পৰা যায়, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰখনত আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, এই বিষয়ত গুৰুত্ব দি পেলাই 2005 চনত ABMC নামৰ ছাত্ৰ সংগঠনটোৰ জন্ম দিছিলে। পৰ্যায়ক্ৰমে আমি যেতিয়া গোটেই BTC অঞ্চলত গাঁৱে ভূঞে ABMCৰ প্ৰচাৰ প্ৰসাৰ কৰাত সফল হ'লো। গোটেই অঞ্চলত ABMCয়ে চানি ধৰিলে। আমাৰ মানুহবোৰে যেতিয়া ৰাস্তা ঘাটত অপমানিত হোৱা বন্ধ হ'ল, আমাৰ এই মানুহখিনিয়ে যেতিয়া বিশেষ এটা সম্প্ৰদায়ৰ অফিচত গৈ মাই খাব লগা অৱস্থাৰ অৱসান ঘটিল, আমাক যেতিয়া সকলে শ্ৰদ্ধা কৰিব ধৰিলে, তেতিয়া এই উৰ্বৰ মাটিখিনি সকলোৱে আহি কঠীয়া সিঁচিবলৈ আৰম্ভ কৰিলে। যাৰ ফলশ্ৰুতিত আমি আকৌ একত্ৰিত কৰি ৰখা এই 2005 চনৰ পিছৰ BTC অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু সমাজখনক আমি আকৌ বিভাজিত কৰাৰ কৌশলত নামি পৰিছো। আমি বহু কষ্টৰ মাজেৰে ছিন্ন ভিন্ন এই BTC অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু সমাজখনক একত্ৰিত কৰাত সফল হৈছিল। কিন্তু আমাক সেই একত্ৰিত হৈ থকাত কিছু উগ্ৰ জাতীয়তাবাদী গোষ্ঠী তথা কিছু ৰাজনৈতিক প্ৰৰচনাত আমাক যাতে একত্ৰিত হৈ থাকিব দিয়া নহয়, আমি যাতে একত্ৰিত ভাৱে আগবাঢ়ি গৈ আমাৰ অধিকাৰৰ কথা ক'ব নোৱাৰো, আমি যাতে বিভিন্ন ভাগত বিভক্ত হৈ থাকিব লগা অৱস্থা হয়, যাৰ কাৰণে এই অঞ্চলত আজিৰ দিনত যথেষ্ট সংখ্যক সংগঠনৰ জন্ম হোৱা দেখা গৈছে। যিবোৰ সংগঠনৰ নাম আমি কেতিয়াও শুনা নাছিলো জন্মৰ পিছত, এই সংগঠনবিলাকে আজি আমাৰ দলৰ মানুহবিলাকে যেতিয়া কোনো এটা সৰু সামান্য ভুল কৰাৰ পিছত সাংগঠনিকভাৱে বিধি ব্যৱস্থা লোৱা হয়, তেখেতসকলে পটকে এই দল ত্যাগ কৰি বেলেগ এখন দলত যোগদান কৰা অৱস্থা দেখা গৈছে। যাৰ কাৰণে সমাজত বিভিন্ন সমস্যাই গা কৰি উঠিছে। আমি কোনো সমস্যাৰ মোকাবিলা কৰিবলৈ যাওঁতে আমি সাৱধান হ'ব লগা হৈছে যে সমস্যাৰ মোকাবিলা কৰিবলৈ গ'লে নিশ্চিতভাৱে কাৰোবাৰ আঘাত পৰিব, কাৰোবাৰ আত্মসন্মানত লাগিব, কাৰোবাৰ ক্ষতি হ'ব। গতিকে সেই মানুহজনে কালি আমাৰ এই সংগঠনত পৰা বেলেগ এখন সংগঠন কৰাত উদ্যত হ'ব। গতিকে সমাজখনত আজি বিভিন্ন
অসামাজিক কাম কাজে গা কৰি উঠা দেখা গৈছে। আজি যদি আমি বাল্য বিবাহত বাধা প্ৰয়োগ কৰিব লগা হৈছে যে তুমি এই বাল্য বিবাহত সহযোগিতা কৰিব নালাগে বা এইখন বাল্য বিবাহ বন্ধ কৰিব লাগে, পিছদিনাখন সেই মানুহজনে বাল্য বিবাহ বন্ধ হল ঠিকেই, কিন্তু তার পিছে পিছে তেওঁ আমার এই দল ত্যাগ কৰি পেলাই বেলেগ এখন দলৰ বা এই দলৰ পৰা বেলেগ এখন দলৰ সমৰ্থক হোৱা আমাৰ অঞ্চলত এনেকুৱা এক প্ৰৱণতাই গা কৰি উঠিছে। গতিকে অপৰাধী সামাজিক ব্যাধি সবৰ কাৰণে সকলো শ্ৰেণীৰ মানুহৰ কাৰণে একেই হ'ব লাগে। আমিও যদি কোনোবাক বেয়া চকুৰে চাইছো, সামাজিক সমস্যা ৰূপে গণ্য কৰিছো, বেলেগ দলেও সেই ব্যক্তিগৰাকীক তথা সেই বিষয়টোক সামাজিক সমস্যা ৰূপে গণ্য কৰাটো উচিত। গতিকে বন্ধুসকল, আপোনালোকে সকলে ইতিমধ্যে উপলব্ধি কৰিছে যে আজিৰ দিনত অসমৰ বাস্তৱ পৰিৱেশ পৰিস্থিতি খুব ভালৰ পিনে নাই। ইতিমধ্যে ভবা ধৰণে এনআরসির নাম অন্তর্ভুক্ত নহলেও বিভিন্ন উগ্র জাতীয়তাবাদী গোষ্ঠী তথা যিসকলে দীর্ঘদিন সংগ্রাম করেছিল এনআরসিক লৈ, সুদীর্ঘ ৩৫ বছর সংগ্রাম করেছিল, এই ৩৫ বছৰীয়া সংগ্রামের কালত বহু সরকার আহিছে, বহু সরকার গৈছে, কিন্তু কোনো এখন সরকারের সদিচ্ছা নাছিল যে এনআরসি কোন প্রস্তুত করে পেলাই অসমৰ এই সমস্যাটো দীৰ্ঘদিনৰ কাৰণে ঠেক কৰি দিয়া হয়। কাৰণ এইখন এখন ইমান ডাঙৰ ইস্যু আছিল আৰু এইখন এখন ইমান ডাঙৰ সকলৰ কাৰণে ব্যৱসায় আছিল যে কোনোবাই কোনো ছাত্ৰ সংগঠনে এইটোক লৈ ৰাজনীতি কৰিছিল বা তেখেতসকলৰ ব্যৱসায় চলাইছিল, কোনো ৰাজনৈতিক দলে এইটোক গৈ পেলাই এটা জনগোষ্ঠীক ভীতি প্ৰদৰ্শন কৰি ভোট লৈছিল, আৰু কোনো এখন ৰাজনৈতিক দলে এইটো প্ৰস্তুত কৰাৰ নামত ধৰ্মীয় সংখ্যালঘু সমাজক এনআরসির জৰিয়তে হাজাৰ হাজাৰ ধৰ্মীয় সংখ্যালঘুক এনআরসিৰ পৰা বাদ পেলোৱাই সেইসকলক বিতৰণ কৰাৰ নামত ৰাজনীতি কৰি পেলাই ক্ষমতাত উঠাৰ সপোন দেখিছিল। পৰ্যায়ক্ৰমে কি হল, মই আজিৰ এইখন সভাত সদম্বে ঘোষণা কৰিব বিচাৰো, মোৰ যিটো ধাৰণা, এই ধাৰণাৰ পৰা বা বিভিন্ন অসমৰ আজিৰ দিনৰ যিটো বাস্তৱ পৰিৱেশ পৰিস্থিতি, এই পৰিস্থিতিৰ ওপৰত এটা ধাৰণা আহে যে যিসকল মানুহে এনআরসিৰ আবেদন পত্ৰ প্ৰপত্ৰ পূৰণ কৰি জমা দিছিল ভাৰতীয় নাগৰিক তথা অসমৰ নাগৰিক হোৱাৰ বাবে, মোৰ ধাৰণা প্ৰতিগৰাকী ভাৰতীয় নাগৰিকেই প্ৰত্যেকজনেই ভাৰতীয় নাগৰিক আৰু তেখেতসকলৰ উপযুক্ত প্ৰমাণ পত্ৰ আছে কাৰণেই তেখেতসকলে নাগৰিকত্বৰ বাবে আবেদন দাখিল কৰিছিলে। খুব সম্ভৱত যিসকলৰ কোনো ইফাল ইফাল বা কোনো সমস্যা আছে বুলি ধাৰণা হৈছিল, তেখেতসকলে এনআরসিৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া ক্লেম আৰু অবজেকশনৰ এটা সিস্টেম আহিলে, সেই সিস্টেমৰ সময়ত তেখেতসকলে ক্লেম কৰাৰ পৰা বিৰত থাকিল। মোৰ সন্দেহ হয়, মোৰ ধাৰণা হয় সেই মানুহখিনিৰে সম্ভৱত কাগজৰ কোনো খেলি মেলি থাকিব পাৰে, আৰু বাকী থকা মানুহখিনিয়ে যিসকলে ক্লেম কৰিছে, যিসকলে প্ৰথম অৱস্থাত এনআরসিৰ প্ৰপত্ৰ পূৰণ কৰিছিল, পৰ্যায়ক্ৰমে আহি নাম নোলোৱাৰ পিছত ক্লেম কৰি ক্লেম কৰিছিলে, তেখেতসকলৰ মাজত কোনেও তেনেকুৱা বিদেশী থাকিব যেন নালাগে মোৰ ধাৰণা হয়। নহলে আজিৰ যি এনআরসি চূড়ান্ত হোৱাৰ পিছত যি পৰিৱেশ পৰিস্থিতি অসমত গা কৰি উঠিছে, উগ্ৰ জাতীয়তাবাদী গোষ্ঠী তথা বিভিন্ন মহলে এটা অনুমান কৰিছিলে যে অসমত কমেও 40-45 লক্ষ মানুহ বাংলাদেশী আছে বা 40-45 লক্ষ মানুহ এনআরসির এই প্রক্রিয়ার পৰা বাহিৰত থাকিব, কিন্তু ভবা ধৰণে কাম নহল, ভবা ধৰণে কাম নহল। আৰু এই এনআরসি
আমি আমার আধিপত্য বিস্তারের কোনো ক্যাপাসিটি এই এনআরসি খনত আছে। আমি ধর্মীয় সংখ্যালঘু সমাজে এনআরসি খন প্রস্তুত হওয়ার সময়ত আমার এই অঞ্চলত বা যিসকলে ভেরিফিকেশনের কামত নিয়োজিত আছিল তেখেতসকলে কিন্তু 100% ধর্মীয় সংখ্যালঘু সম্প্রদায়ের মানুষ আছিল বুলি ক'ব নোৱাৰি। কোনো এটা টিবলত 2-এজন মানুষ, কোনো এটা ডিস্ট্রিক্টত 2-এজন এলআরসিয়ার, কোনো এখন জিলাতেই ধর্মীয় সংখ্যালঘু সম্প্রদায়ের ডিসি নাই। তেনেকুৱা এক পৰিৱেশত কিন্তু এনআরসি প্রস্তুত করা হয়েছে। এই ক্ষেত্ৰত ধর্মীয় সংখ্যালঘু সমাজক কোনো প্রকারে সহযোগিতা করা বা কোন চক্রের মাধ্যমে এনআরসির নাম অন্তর্ভুক্ত হওয়ার কিন্তু পরিবেশ পরিস্থিতি আহি করা নাছিল। এনআরসি পূর্ণাঙ্গ চূড়ান্ত হওয়ার পিছত উগ্র জাতীয়তাবাদী গোষ্ঠীসকলে যি অনুভব করিলে যে কেবলমাত্র 19 লক্ষ মানুহৰ নাম বাদ পৰিল, তারও 4 লক্ষ মানুহৰ প্রায় 4 লক্ষ মানুহে কিন্তু এনআরসির আপত্তিয়ে করা নাছিল, এনআরসির আবেদনে করা নাছিল, ক্লেমে করা নাছিল। তেওঁলোকে এনআরসি পোৱাৰ কারণে মাত্র 15 লক্ষ মানুষ এনআরসির পূর্ণাঙ্গ সম্পূর্ণ চূড়ান্ত খসড়ার পৰা বাদ পৰিল। এই চূড়ান্ত খসড়ার 15 লক্ষ মানুহৰ ভিতৰত কিন্তু কেবল ধর্মীয় সংখ্যালঘু সম্প্রদায়ের মানুষই নাই। আপনাদের ইতিমধ্যে ফেসবুক বা হোয়াটসঅ্যাপ তথা মিডিয়ার যোগেদি আপনাদের নিশ্চিতভাবে সংখ্যাটো স্পষ্টভাবে পাইছে। এই সংখ্যাটোৰ পৰা স্পষ্ট যে আমি ধর্মীয় সংখ্যালঘু মানুষ কিমানখিনি সেই চূড়ান্ত খসড়াৰ পৰা বাদ পৰিছো। আসলতে মূল টার্গেটটো আছিল ধর্মীয় সংখ্যালঘু সমাজখনক এনআরসিৰ পৰা বাদ পেলাই এই ইস্যুটোক জীয়াই রাখি দীর্ঘ দিন এনআরসির নামত ব্যবসায়ী করার যে চক্রান্ত আছিল এই চক্রান্ত তেখেতসকলৰ চূড়ান্ত এনআরসি প্রকাশ পাওয়ার পিছতে কিন্তু উর্পরা দেখা গৈছে। যার কারণে আমি আমার ধর্মীয় সংখ্যালঘু সমাজের মানুষ বৈধ নথিপত্র থাকার পিছতো বাদ পড়ার পিছতো আমি যিখিনি আবেগিক হয়ে উঠিব লাগিছিল, আমি যিখিনি রাজপথত আমি আন্দোলন কৰিব লাগিছিল, তার বিপরীতে গৈ এনআরসির যিসকলে এনআরসি বিচাৰিছিল, যিসকলৰ দীর্ঘদিনীয়া দাবীৰ পৰিপ্ৰেক্ষিতত এনআরসি আপডেট কৰা হল, যিসকলৰ চূড়ান্ত এইখন এনআরসি লাগে, অসমৰ এইখন জাতীয় দলিল লাগে, তেখেতসকলে কিন্তু কোৱা দেখা গল যে এইখন এখন চূড়ান্ত এনআরসি মাত্র ভেকবাও না, এইখন জাতীয় দলিল হওয়ার ক্ষেত্ৰত মৃত্যু দলিল হয়েছে। এইখন জাতীয় দলিল হব নোৱাৰে। 855 জন শহীদের বিনিময়ত যি এনআরসি অসমীয়া জাতিক বলে দিলে এয়া বলে সরকারি ভেকাবহনা। যি সরকারে আজির দিনত এই কথা কৈ আছে, এই সরকারের পৃষ্ঠপোষকতাত, এই সরকারের ডিসির পৃষ্ঠপোষকতাত, এই সরকারের সকল কর্মচারী বিষয়ার পৃষ্ঠপোষকতাত এনআরসি চূড়ান্ত এনআরসি প্রকাশ করা হয়েছে। যি দলে আজি এনআরসিক লৈ সংঘাত বিচাৰি আছে, এনআরসি মানিব খোজা নাই, সেই দলৰ পৃষ্ঠপোষকতাত, সেই দলৰ কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত এনআরসি আজিৰ চূড়ান্ত ৰূপ লৈছে। তো আসলতে ধর্মীয় সংখ্যালঘু সমাজখনক আমিও দীর্ঘদিনে বিচৰা এই এনআরসিখন যাতে অসমত দীর্ঘদিন যে আমি এনআরসি বিচাৰি আছো, আমারও যে এখন এনআরসি লাগে, আমার এই লাঞ্ছিত বঞ্চিত মানুহখিনি যাতে বিভিন্ন ঠাইত কাম কৰিবলৈ যোৱাৰ পিছত আমাক বাংলাদেশীৰ নামত তুচ্ছ তাচ্ছিল্য কৰা নহয়, আমি যাতে এখন জাতীয় দলিল পাওঁ, এইখন অসমত থকাৰ, এইখন ভাৰতবৰ্ষৰ নাগৰিক হিচাপে যাতে আমি মৰ্যাদা পাওঁ, এইখিনি আমি দীর্ঘদিনে বিচাৰিছিলো। আর এই দীর্ঘদিনে বিচৰাৰ পিছত যেতিয়া এইটো আমি পাবলৈ সক্ষম হবলৈ গৈ আছো, তেতিয়া কিন্তু দেখিছে যে এই কামত বিধি বিধালি দিয়াটো অতিকে জরুরি। কারণ ধর্মীয় সংখ্যালঘু সমাজে এখন ভাল এটা জাতীয় দলিল পোৱাৰ উপক্রম হয়েছে, যার কারণে আমাক যাতে লাঞ্ছিত বঞ্চিত করে রাখিব পারে, আমাক যাতে আজিও বাংলাদেশী কব পারে, আমাক যাতে ওদের ভবিষ্যতেও বাংলাদেশী কব পারে,
এইবিলাক কথা আগৰ পৰাই চিঞৰ বাগৰ কৰি এইবিলাক কথা কৈ থলে পিছত বাংলাদেশে সোমাইছে, বাংলাদেশী এনআরসিত আছে, এনআরসি থাকিলে কি হল ভাই, এনআরসি থাকিলে কি হল, হাজার হাজার বাংলাদেশী যদি এনআরসি সোমোৱাৰ কথা আগৰ পৰাই প্ৰচাৰিত হয়, এনআরসি থাকাৰ পিছত আমাৰ লাঞ্চনা পঞ্চায়ত কমাৰ পৰিৱেশ পৰিস্থিতি নাহিব। এই সময়ৰ পৰাই এই কথাটো মিডিয়া তথা বিভিন্ন সময়ত আন্দোলন কৰিলে অদূৰ ভৱিষ্যতে এই ইস্যুটো জীয়াই ৰখা এটা ভাল হ'ব বুলি এই তেখেতসকলে আজিৰ দিনত এনআরসি মানি ল'ব খোজা নাই। গতিকে বিভিন্ন দল তথা অসমৰ উগ্ৰ জাতীয়তাবাদী বিভিন্ন সংগঠনে এনআরসি মানি ল'ব বিচাৰিলেও বা নিবিচাৰিলেও কিন্তু এইখন মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এইখন এনআরসি চূড়ান্ত ৰূপ লৈছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত এইখন এনআরসিৰ চূড়ান্ত